আমাৰ অসমৰ একাংশ যুৱতীয়ে অসমৰ নাম তলক খেদাই আছে আৰু যিবিলাকে আপোনাৰ এই পৰণ ভিডিঅ' বনাই আছে, এই পৰণ ভিডিঅ' বনোৱা যুৱতীসকলে অসমৰ নাম গৰ্বাত কৰি আছে, লগতে ইয়াতে নিজৰ জেগাবিলাকৰো নাম দুৰ্নাম কৰি আছে। আমি এতিয়া যিবিলাক যেনেকৈ ভাইৰেল হোৱা পাই দেখোঁ, প্ৰায়টো দেখা পাই আছোঁ আপোনাৰ লখিমপুৰ এৰিয়াৰ, লখিমপুৰৰ যুৱতী প্ৰায়ে মানে পৰণ ভিডিঅ'ৰ এই ভাইৰেল হোৱা দেখা পাই আছোঁ। যিসকলে এই পৰণ ভিডিঅ' বনাই আচলতে তেখেতসকলে কি বিচাৰে? ভাইৰেল হোৱাটো বিচাৰে নে তেওঁলোকৰ মানে কিবা এটা ইজ্জত বিচাৰি আছে? আৰু যদি ইজ্জত বিচাৰি আছে, কেনেকৈ ইজ্জত বিচাৰি আছে?